ষ্টাইল পাকঘৰলৈ পুনৰ নতুন ভিডিঅ' এটাৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ইয়াৰ লোকেল কুকুৰা মাংস বনাবলৈ লৈছোঁ। আধা কেজি লোকেল কুকুৰা মাংস আছে আৰু লগতে লৈছোঁ ইয়াৰ মই কেইডোখৰমান অমিতা, 4 টুকুৰা আলু, 2টা আলু 4 ফাল কৰি লৈছোঁ, 4টা মধ্যমীয়া পিঁয়াজ, কেইফুটামান নহৰু আৰু এটুকুৰ আদা। আৰু আনফালে ইয়াৰ মই ভাজি ল'বৰ কাৰণে লৈছোঁ অকণমান জিৰা, গোটা জিৰা, অকণমান ধনিয়া, 2টা শুকান জলকীয়া, অকণমান জালুক আৰু 2টা তেজপাত। এইখিনি মই ভাজি ল'ম গোটেইখিনি ধুনীয়াকৈ। ভাজি লোৱা মছলাখিনি ইয়াত ধুনীয়াকৈ মই মিক্সিত পিচি ল'লোঁ আৰু এতিয়া আনফালে ইয়াত পিঁয়াজখিনিও কুটি ল'লোঁ, আদা নহৰুখিনিও ধুনীয়াকৈ পিচি ল'লোঁ। আৰু এতিয়া মাংসখিনি দি দিছোঁ অলপমান হালধি, অলপমান নিমখ আৰু দিছোঁ অকণমান ৰিফাইন অইল আৰু দিছোঁ অলপমান পিঁয়াজো দি দিছোঁ আৰু আদা নহৰু পেষ্ট অলপো দি দিছোঁ ইয়াতে আৰু অকণমান দি দিছোঁ গৰু ঘিউ। আৰু এতিয়া এইখিনি ধুনীয়াকৈ ভালকৈ মিলাই ল'ম। এটা মই এটা কেৰাহী পাতি লৈছোঁ, কেৰাহীত তেল গৰম হৈছে আৰু এইখিনিতে মই দি দিছোঁ তেজপাত 2টা দিছোঁ, অকণমান লৰাই লৈছোঁ। তেল বহুত নাই দিয়া যিহেতু সেইখিনি হেৰি কৰোঁতে মানে সানোতে তেল লৰাইছোঁ, অকণমান তেল কমাই দিছোঁ আৰু এটা পিঁয়াজ দিছোঁ, পিঁয়াজ আদা নহৰু যিকণ থৈ দিছোঁ সেইকণো দি দিছোঁ আৰু অকণমান ভালকৈ তেল লৰাই লৈছোঁ। অকণমান ৰঙাকৈ ভাজি ল'ম পিঁয়াজখিনি। পিঁয়াজ ৰঙা হৈ গৈছে আৰু এইখিনিতে মই এতিয়া যি মছলা পিচি থৈছিলোঁ তাৰে অলপমান ইয়াতে দি দিছোঁ। একেবাৰে চিম্পুলকৈ বনাইছোঁ। তাৰপিছত এতিয়া মাংসখিনি ইয়াতে মই গোটেইখিনি এতিয়া 10 মিনিটৰ কাৰণে এৰি দিছোঁ। মিনিটৰ পিছত মই মাংসখিনি লৰাই লৈছোঁ, কি হৈছে চাইছোঁ আৰু এতিয়া এইখিনিতে মই দি দিছোঁ অমিতা, কাটি লোৱা অমিতা আৰু আলুখিনি মজা দি দিছোঁ আৰু বাকি থকা যে মছলাখিনি পিচি ৰৈ গৈছিলে সেইখিনি মই আকৌ দি দিছোঁ আৰু দিছোঁ অকণমান গৰম মছলা। ভালকৈ লৰাই লৈছোঁ আৰু পুনৰ 5 মিনিটৰ কাৰণে এইখিনি ভালকৈ ভাজি ল'ম। মিনিটৰ পিছত পুনৰ লৰাই দিছোঁ, লৰাই চাইছোঁ হৈ গৈছে আৰু সম্পূৰ্ণ ভজা। এতিয়া পানী দিব পৰা হৈ গ'ল। এইখিনিতে মই এটা পানী দি দিম। মই তেল বহুত নাই দিয়া, অকণমান একেবাৰে অকণমান নাই দিয়া, কম পৰিমাণে তেল দিছোঁ আৰু এতিয়া মই এতিয়াতে গৰম পানী দি দিছোঁ। মই পানী সৰহকৈ দিম, এবাৰতে দি দিম পানী। 2বাৰ পানী দিলে খাবলৈ অলপ সেৰেকা নিচিনা লাগে, সেইকাৰণে পানীখিনি একদম সম্পূৰ্ণকৈ এবাৰতে সৰহকৈ দি দিছোঁ যাতে আৰু দ্বিতীয়বাৰ পানী দিবলগীয়া নহয়। যিহেতু লোকেল মাংসটো অকণমান সিজোতে সময়ো লাগে, একেবাৰতে মই পানী দি দিছোঁ আৰু এতিয়া এখন ঢাকনা মাৰি দিম
আৰু আধা ঘণ্টাৰ কাৰণে উতলিবলৈ দিম। আজি মোবাইলটো মই হাতত লৈ পেলাই ভিডিঅ' কৰিছোঁ, সেইকাৰণে অকণমান মোৰ দিগদাৰো হৈছে কৰিবলৈ। সেয়া আধা ঘণ্টাৰ কাৰণে মই এতিয়া ৰাখি দিছোঁ। আধা ঘণ্টাৰ পিছত মই ঢাকনাখন দাঙি লৈছোঁ, কি হৈছে চাইছোঁ। মাংস আমাৰ হৈ গৈছে ৰেডি। আৰু এতিয়া মই গেছটো অফ কৰি দিম আৰু এইখিনিতে আপোনালোকলৈ এটা সৰু অনুৰোধ ৰাখিছোঁ। যদি ভিডিঅ'টো মোৰ চাই ভাল লাগিলে তেতিয়াহ'লে এটা লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই এতিয়া গেছটো অফ কৰি দিলোঁ মাংস। আৰু এতিয়া আমি পৰিৱেশনৰ কাৰণে এয়া বাতিত লৈ লৈছোঁ। তো ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত নিশ্চয় জনাব, আৰু যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰি দিব এটা। আৰু নতুন ভিডিঅ' এটাৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা মই বিদায় লৈছোঁ। নমস্কাৰ। আৰু ভিডিঅ'টো চোৱাৰ কাৰণে সম্পূৰ্ণকৈ বহুত বহুত ধন্যবাদ আপোনালোকলৈ।